ঠেং ফাख्रि मोनसे जोङो आसनि बानायदों আমি এটা ঠেং ফাख्रि বুলি आसनि এটা বনাইছো ইটো হল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ডিজিটেল ইণ্ডিয়া ঘোষণা কৰিছিলে ডিজিটেল ইণ্ডিয়া फोसावदोंमोन गामि गामि दाबो गोबां आइजोफोर दङ मबाइलावथ' फन खालामनो रोंगो नाथाय स्केन खालामनो रोङा गुगल नायनो रोङा गोबां खामानिफोरखौ मावनो हाया मानोना एसे फरायबाय हाबा जाबाय नाथाय बिनिया बैसोआ बारा जायाखै गोबाव सम बियो न'खर सामलायनांगोन नंखायनो बे आइजोफोरखौ जाहाथे न' गामि गामि थांनानै डिजिटेल सोलोंहैनो हायो बिनि थाखाय जोङो ঠেং फाख्रि नाम होनानै 420टा VCDCआव 420 जन ग्रेजुवेट हिन्जावसाफोरखौ जोङो एपइन्टमेन्ट होनो थांगासिनो दङ बिथांमोना गामि गामि थांनानै आइजोफोरखौ फोरोंगोन जे नोरैबायदि हमना ला बहाबा हस्पिटाলত गल आमार बजारत गल आमार मालिक जने गाँवत घरत आছিলে প্ৰেছক্ৰিপশ্যনটো আমি ঠেং ফাख्रिটো মহিলা ছোৱালী গ্ৰেজুৱেট ছোৱালী 420 জন এপইন্টমেন্ট দিবলৈ গৈ আছো গাঁৱে গাঁৱে গৈ পেলাই আমাৰ মহিলাসকলক যাতে ডিজিটেল ট্ৰেনিং দিব পাৰে কিয় অলপ পৰি বিয়া হৈ গল বহুত কথা শিকিব নোৱাৰিলে ফোনটোতো কৰিব পাৰে কিন্তু মোবাইল দে আজিকালি বহুত কাম কৰিব পাৰে কিবা বেমাৰ এটা হৈছে হঠাৎ ডক্টৰ সক্টৰ নাই গুগলত চাব পাৰো আমি কতবা কিবা এডমিশন ল'ব পাৰে গুগলত চাব পাৰে আমাৰ মালিকজন বজাৰত গল প্ৰেছক্ৰিপশ্যনটো পাহৰি গল প্ৰেছক্ৰিপশ্যনটো দি পঠাব লাগে স্কেন কৰি মোবাইলত তো মালিকজনে ফোন কৰিলে মালিকনিক মানে মোবাইলটো স্কেন কৰি দিয়াচোন মোক প্ৰেছক্ৰিপশ্যনটো মালিকনি নৰেন নাই ওলাই গল বুলি কেনে তো তেতিয়া মাতিলে হৰেনক মাতিব লাগিব এই হৰেন আহাচোন আহা তে হৰেনো নাই তেতিয়া মালিক দিয়ে আহি পেলাই ক'লে এই নৰেনো নাই মই দিব নোৱাৰো তুমি পিছত আহি লৈ যোৱা তো মালিকৰ খং উঠিল এইখিনি কাম কৰিব নোৱাৰে না মোবাইলটো এনে লৈ থাকা বুলি কেনে তো সেইকাৰণে আমি এতিয়া চৰকাৰে অনুভৱ কৰি গাঁৱে গাঁৱে আমি ঠেং ফাখ্ৰি বুলি কিছুমান ছোৱালীক গ্ৰেজুৱেট ছোৱালীক আমি ট্ৰেনিং দি পেলাই গাঁৱে গাঁৱে ডিজিটেল ট্ৰেনিঙৰ কাৰণে পঠাব বিচাৰিছো আৰু হিটো অহা 2 অক্টোবৰৰ পৰা লঞ্চ হ'ব আমাৰ ছোৱালীবিলাকে যাই পেলাই গাঁৱে গাঁৱে এই ট্ৰেনিংটো দিয়া আৰম্ভ কৰিব আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে তেখেতসকলক কাউন্সিলৰ কৰাৰ কাৰণে 1100 জন শিক্ষক আমি নিৰ্বাচিত কৰিছো যাহাতে আমাৰ ল'ৰা ছোৱালীবিলাকক কাউন্সিলিং কৰিব পাৰে প্ৰত্যেকটো বিষয়ত আমি আজি কাম কৰিছো ড্ৰাগছৰ ওপৰত কাম কৰিছো সবৰ ওপৰতো কাম কৰি আছো এতিয়া আপোনালোকক অনুৰোধ কৰিছো যে আগৰ যেটো পৰিবেশ নাই এতিয়া সকলো যাতে এটা পজিটিভ মন লয় যোগাত্মক মন লয় আগবাঢ়ি আহে আৰু সমাজখন গঢ়িব লাগিব